বিগত 20 দিনৰ সন্ধানহীন কলিয়াবৰৰ এগৰাকী যুৱতীৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। বিগত 20 দিন ধৰি সন্ধান নাই কলিয়াবৰৰ শাকমুঠিয়া বাগানৰ এগৰাকী 20 বছৰীয়া যুৱতীৰ। যুৱতীগৰাকী শাকমুঠিয়া চাহ বাগানৰ শিৱতাঁতী আৰু সুৰভি তাঁতীৰ জীয়াৰী নিহাৰিকা তাঁতী। ঘটনা বিৱৰণী মতে যোৱা 16 জানুৱাৰী তাৰিখে ঘৰৰ ওচৰতে বিহুৰ অনুষ্ঠান উপভোগ কৰিবলৈ গৈ ঘৰলৈ উভতি নাহিল যুৱতীগৰাকী। পৰিয়ালৰ সকলো লোকৰ ঘৰত খবৰ লৈছে যদিও কোনো সম্ভেদ লাভ নকৰিলে পৰিয়ালে। পিছত উপায়ন্তৰ হৈ পৰিয়ালটো ঘটনা সম্পৰ্কে জখলাবন্ধা আৰক্ষীৰ কাষ চাপিছিল যদিও আজিলৈ সন্ধান লাভ নকৰিলে যুৱতীগৰাকীৰ। এতিয়া সংবাদ মাধ্যমৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালটো। যদি স্ক্ৰীনত দেখা পোৱা যুৱতীগৰাকীক কোনো লোকে দেখা পায় তেনেহ'লে 7638815560 অথবা 7086869288 নম্বৰত যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনাইছে যুৱতীগৰাকীৰ পিতৃ-মাতৃয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম ডিজিটেল। কওকচোন কিমান তাৰিখৰ পৰা নাইকিয়া? 16 তাৰিখৰ পৰা ছোৱালীজনী নাইকিয়া হৈছে। এতিয়ালৈকে বিচাৰি পোৱা নাই? নাই পোৱা। থানাতো জনোৱা হৈছে? জানা হৈছে। কোনটো থানা চলাইছে? এই জখলাবন্ধা থানা। ছোৱালীৰ নাম কি আছিল? নিহাৰিকা তাঁতী। কিমান দিন হৈছে? এতিয়া হ'ব 20-21 দিন মান হ'ব। বিচাৰিছে আপুনি গোটেই, কিন্তু বিচাৰি পোৱা নাই? নাই পোৱা, ক্ষতি পোৱা নাই। যদি কোনোবা মোৰ ছোৱালীক চাই যদি আমাক জনাব লাগিব। এইটো হেৰি বিহুত মঙ্গলবাৰ ৰাতি পৰাই নাপাতা হৈছে। মই বুধবাৰৰ পৰা একেবাৰে শুকুৰবাৰ লগত বিচাৰি পোৱা নাই। সেইকাৰণে নাই পোৱাৰ কাৰণে মই থানাত গৈ আৰু এন্ট্ৰি দিয়া হৈছে। কিমান দিনৰ পৰা, কেই তাৰিখৰ পৰা নাইকিয়া হৈছে? মঙ্গলবাৰ। 16 তাৰিখ। কিমান আছিল? 16 তাৰিখ। 16 তাৰিখ। যোৱা জানুৱাৰী 16 তাৰিখৰ পৰা সন্ধানহীন হৈ আছে। আপুনি থানাত জনাইছে? থানাত জনা আছে। কোনখন থানাত জনাইছে? এই জখলাবন্ধা। জখলাবন্ধা আৰক্ষী চকীত জনাইছে। কোনো সন্ধান পোৱা নাই এতিয়ালৈকে? এতিয়ালৈকে পোৱা নাই। কিবা সন্দেহ মানে আৰু বিচাৰি পোৱা নাই। আৰু কাক এতিয়া সন্দেহ কৰিম? এতিয়া কোনে লৈছে কি কথা এতিয়া গম পালেহে কম। এতিয়ালৈকে কোনো ধৰণৰ সন্ধান পোৱা নাই? পোৱাই নাই। ছোৱালীজনীৰ বয়স কিমান? 20 বছৰ। নামটো কি আছিলে? নিহাৰিকা তাঁতী। তাৰ দেহাটোৱে চামলাব নোৱাৰে আৰু কাম কেনেকৈ কৰিব? আমি তাৰ মা দেউতা বুলি মানে ইমান 20 বছৰ ছোৱালী মানে ঘৰতে ৰাখি আছোঁ। কতবা যদি ল'ৰাৰ লগতো যদি কোনো ল'ৰা ৰাখে নাই, এই ল'ৰাটো ফাঁচি লগাল ছোৱালীজনী। কোনো ল'ৰা ৰাখিব নোৱাৰে। মানুহে মানে ফুচলাই লৈ গৈছে। এই টাইপৰ মানে যোনে মানুহ যোনটো ক'ব সি ভালেই যাব। মা দেউতাৰ মানে ইমান কথা নুশুনে। নাই হেৰি পহিলা প্ৰথমত লগাই একমাহ মান পঢ়িলে, পিছতে ৰুট দিয়ে যে মোক আহি পেলাই ঘৰত কৈ মোক মাথাটো ঘূৰাই দিয়ে। ৰাস্তাটো পৰিছে, সেইকাৰণে মাষ্টৰ গৈ পেলাই তাৰ কেতিয়াবা ৰাস্তাত কিবা হৈ যাব।